আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে ক্লাৰ্ক 2026 বৰ্ষত অৰ্থাৎ কেৰাণী পদৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন, টোটেল পষ্ট, চিলেকশ্যন প্ৰচেছ, কেতিয়াৰ পৰা এপ্লাই হৈছে, ইয়াৰ লাষ্ট ডেট কেতিয়া আৰু কোনসকলে ইয়াত আবেদন কৰিব পাৰিব, সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'টিৰ পৰা জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনালোক মই জনাই দিছোঁ, আপোনালোকৰ প্ৰায় 11,403টা পোষ্ট আহিছে আপোনালোকৰ বাবে কেৰাণী পদসমূহৰ বাবে। ইয়াতে আপোনালোকৰ পোনপ্ৰথমতে জনাই দিছোঁ দ্য ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল আপোনালোকৰ বাবে হ'ব, ঠিক আছে। বেংকিঙৰ হয়, IBPS ক্লাৰ্ক হয়, ৰিক্ৰুইটমেণ্টৰ কাৰণে আহিছে। ইয়াতে বহুত বেছি পোষ্ট আপোনালোকে দেখিবলৈ পাব। পোনপ্ৰথমতে আপোনালোক দেখুৱাই দিছোঁ মই আপোনালোকৰ বাবে কাষ্ট ৱাইজ আপোনালোকৰ বাবে পোষ্টসমূহ ডিষ্ট্ৰিবিউশ্যন কৰা আছে, আপোনালোকে চাই ল'ব। পোনপ্ৰথমতে মই জনাই দিছোঁ অৰ্গেনাইজেশ্যন কৰিছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যনে আপোনালোকৰ বাবে কণ্ডাক্ট কৰিব। নেম অফ এক্সাম হ'ব আপোনালোকৰ CRP কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট আপোনালোকৰ বাবে হ'ব, ঠিক আছে। ইয়াতে পোষ্ট নেম আছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট ক্লাৰ্ক হ'ব আৰু টোটেল ভেকেঞ্চি হৈছে আপোনালোকৰ 11,403টা পোষ্ট। ভেকেঞ্চিজ ইন আছাম অসমৰ কাৰণে 349 পোষ্ট আছে, 349টা পোষ্ট আছে অসমৰ বাবে। ইয়াতে ভেকেঞ্চি আপোনালোকৰ ইয়াতো দেখুওৱা হৈছে 2027-28ৰ বাবে আহিছে। এপ্লাই মোডটো হ'ব অনলাইন আৰু আপোনালোকৰ লাষ্ট ডেট 21 আগষ্ট 2026, 21 আগষ্টৰ দিনাখনে আপোনালোকৰ বাবে লাষ্ট ডেট হ'ব। প্ৰিলিমছ এক্সাম হ'ব আপোনালোকৰ 10 আৰু 11 অক্টোবৰত। এইটো মেইনছ এক্সাম ডেট হ'ব আপোনালোকৰ 27 ডিচেম্বৰত। এইটো দিয়া হৈছে আপোনালোকৰ বাবে যিখিনি নেকি গোটেইখিনি এক্সামৰলৈকে আপোনালোকৰ দি দিয়া হৈছে। আৰু জব লোকেশ্যন বেংক এক্ৰছ ইণ্ডিয়া, অল ইণ্ডিয়া হ'ব, ঠিক আছে। অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 1 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছিলে, লাষ্ট ডেট আপোনালোকৰ 21 আগষ্ট। আৰু আপোনালোকৰ যিটো নেকি প্ৰিলিমছ হয় আপোনালোকৰ প্ৰিলিমছটো 10-11 অক্টোবৰত হ'ব আৰু মেইনছটো আপোনালোকৰ 27 ডিচেম্বৰত হ'ব। এইটো আপোনালোকৰ প্ৰভিজনেল এলটমেণ্ট আপোনালোকৰ বাবে মাৰ্চৰ 2027 বৰ্ষত আহিব বুলি ইয়াতে দিয়া আছে, কিন্তু এইটো আপোনালোকৰ বাবে টেণ্টেটিভ হয়। ইয়াতে মই আপোনাক জনাই দিছোঁ কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ আপোনালোকৰ বাবে ডিষ্ট্ৰিবিউশ্যন কৰা আছে। পোনপ্ৰথমতে আপোনাক জনাই দিছোঁ কেটেগৰী আৰু নাম্বাৰ অফ পোষ্ট। আনএলিজিবলৰ কাৰণে 4,740 পোষ্ট দিয়া আছে। চিডিউল কাষ্টৰ কাৰণে 1,910 পোষ্ট দিয়া আছে আপোনালোকৰ বাবে। চিডিউল ট্ৰাইবৰ কাৰণে অৰ্থাৎ ST কাৰণে 942 দিয়া আছে। OBC নন অৰ্থাৎ শ্বৰ্ট ফৰ্মত কৈ দিছোঁ মই NCL, ঠিক আছে, 2,815 পোষ্ট দিয়া আছে। EWSৰ কাৰণে 996 আপোনালোকৰ পোষ্ট দিয়া আছে। টোটেল আপোনালোকৰ 11,403 পোষ্ট দিয়া হৈছে আৰু ষ্টেট ৱাইজ আপোনালোকৰ বাবে ভেকেঞ্চিসমূহ দিয়া হৈছে। মই আপোনালোকৰ পোনে পোনে অসমতো জনাই দিছোঁ 349 আপোনালোকৰ বাবে দিছে অসমত, ঠিক আছে। বহুত বেছি হয়, আপোনালোকে যদি চেণ্ট্ৰেল লেভেলৰ পৰা যদি আপোনালোকে তুলনা কৰে বহুত বেছি হয় পোষ্টখিনি। আৰু ক'ৰবাত আপোনালোকৰ বাবে বহুত কম পোষ্ট দিয়া আছে, সেইবাবে জনাই দিছোঁ অসমৰ বাবেও বহুত বেছি পোষ্ট দিছে। বেংক অফ বৰোদাৰ কাৰণে 36, আপোনালোকৰ কানাড়া বেংকৰ কাৰণে 55, ইণ্ডিয়ান অবজাৰ্ভাৰ্ছ বেংকৰ কাৰণে 8, ইকো বেংকৰ কাৰণে 12, বেংক অফ ইণ্ডিয়াৰ কাৰণে 0, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ কাৰণে 54, পাঞ্জাৱ নেশ্যনেল বেংকৰ কাৰণে 102, ইউনিয়ন বেংক অফ ইণ্ডিয়াৰ কাৰণে ইয়াতে ৰিলিজ কৰা নাই এতিয়ালৈকে, বেংক অফ মহাৰাষ্ট্ৰৰ কাৰণে 2টা, ইণ্ডিয়ান বেংক 40, পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ কাৰণে 30, টোটেল 349 ইয়াতে অসমৰ বাবে দিয়া হৈছে। ইয়াতে এক্সাম ষ্টেট আৰু চিটিজসমূহ আপোনালোকে দেখিব, যিটো নেকি প্ৰিলিমছ এক্সাম হয় আপোনালোকৰ ষ্টেপ 1 হয় ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ আপোনালোকে এক্সাম দিবলৈ সুযোগ পাব এই চিটিসমূহত। আৰু মেইন এক্সাম আপোনালোকে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ হ'ব। ইয়াতে আপোনালোকৰ চাব আপোনালোকে তেজপুৰ নাই আপোনালোকৰ মেইনছ এক্সামৰ কাৰণে। ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ এজ লিমিটটো মই জনাই দিছোঁ। এজ লিমিটটো আপোনালোকৰ পোনপ্ৰথমতে 20ৰ পৰা 28 বছৰলৈকে হ'ব। ইয়াত আপোনালোকৰ 1 আগষ্ট 2026 ধৰা হ'ব আৰু আপোনালোকৰ 2 আগষ্ট 1998 এণ্ড 1 আগষ্ট 2006 তেওঁলোকেহে যি এইসমূহৰ যদি আণ্ডাৰত আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকৰ বাবে কিছুমান কেটেগৰীৰ কাৰণে দিয়া হৈছে, আপোনালোকে চাব এজ ৰিলেক্সেশ্যনটো কেটেগৰী, আৰু আপোনালোকে দিয়া আছে SC/ST কাৰণে 5 years দিয়া আছে, OBC NCLৰ কাৰণে আপোনালোকৰ 3 years দিয়া আছে, আৰু পাৰ্চনেল উইথ বেঞ্চ মাৰ্কৰ কাৰণে আপোনালোকৰ 10 years দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বুলিবলৈ আপোনালোকৰ ফুল কমপ্লিট গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়াহ'লেহে আপোনালোকে আবেদন কৰিব লাগিব। ইয়াতে পাৰ্চেণ্টেজৰ ৰিকুৱাৰ্ড নাই, আপোনালোকক কোনো পাৰ্চেণ্টেজৰ বিচৰা হোৱা নাই। কম্পিউটাৰ নলেজ জানিলেই হ'ল। আপোনালোকে যদি কম্পিউটাৰ নলেজ জানে তেনেহ'লে আপোনালোকৰ বাবে এই যিটো নেকি বেংকৰ সুযোগ আপোনালোকৰ বাবে কেৰাণী পদসমূহ আপোনালোকৰ বাবে খুবেই চিলেকশ্যনৰ পথলৈ আপোনালোকক আগবঢ়াই নিব। লোকেল লেংগুৱেজ যেনেধৰণে অসমৰ বাবে আছামিজ লাগিব, সেইটো আপোনালোকে জানি থওক। আৰু এপ্লিকেশ্যন ফিজ জানিবলৈ হ'লে আপোনালোকে চাওক এইখিনি SC/ST PWBD এক্স ছাৰ্ভিচমেনসকলে 175 আপোনালোকে GST ইনক্লুড হ'ব ইয়াতে 175 আপোনালোকে
পে'মেণ্ট কৰিব লাগিব আৰু আদাৰ্ছ কেণ্ডিডেটসকলে 850 ৰুপিজ পে'মেণ্ট কৰিব লাগিব উইথ GST ইনক্লুডেড হৈ আছে ইয়াতে আপোনালোকে যিকোনো অনলাইন মাধ্যমেৰে আপোনালোকে পে'মেণ্ট কৰিব পাৰে যেনে ধৰক ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ৰুপে ভিছা মাষ্টাৰ কাৰ্ড আপোনালোকে বা নেট বেংকিং থ্ৰুদিও আপোনালোকে পে'মেণ্টটো কাটিব পাৰে ইয়াতে আপোনালোকে চিলেক্ট কেণ্ডিডেট উইল গেট এ পে স্কেল আপোনালোকৰ পে স্কেলটো হ'ব 24,050 ৰুপিজৰ পৰা 64 এইটো বেছিক ঠিক আছে পোনপ্ৰথমৰ চেলেৰি হ'ব বেছিক সেইবাবে দিয়া আছে আপোনালোকে জানে বেংক ছেক্টৰত কিমান আপোনালোকৰ বাবে বেছি আপোনালোকৰ বাবে চেলেৰি হয় সেইটো আপোনালোকে জানে পোনপ্ৰথমতে আপোনাৰ 45,000ৰ পৰাটো ষ্টাৰ্টিং হ'বই সেইটো নিশ্চিত ইয়াতে আপোনালোকে যদি এপ্লাই কৰে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে এপ্লাই কৰি ল'ব পাৰে আৰু যদি আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে তেনেহ'লে আপোনালোকে এইখিনি মন দি শুনিব GK GS মেথছ ৰিজনিং আপোনালোকে এইসমূহ বুক যদি আপোনালোকে কিনিবলৈ বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে কিতাপসমূহ পাই যাব আপোনালোকে সেইসমূহ কিতাপ কিনিলে আপোনালোকে ফুল ষ্ট্ৰেটেজি চলাব পাৰিব আৰু অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সেইসমূহ কিতাপ দিয়া হৈছে মই আপোনালোক জনাই দিছোঁ আপোনালোকে প্ৰিলিমছ এক্সামৰ কাৰণে কোনবোৰ আপোনালোকৰ বাবে ছাবজেক্ট আহিব ইংলিছ লেংগুৱেজ আহিব আৰু নিউমেৰিকেল এবিলিটি আহিব ৰিজনিং আহিব টোটেল আপোনালোকৰ 100 কুৱেশ্যন থাকিব 100 মাৰ্ক আৰু 60 মিনিট দিয়া হ'ব আপোনালোকৰ যিটো নেকি মেইনছ এক্সামৰ কাৰণে আপোনালোকৰ জেনেৰেল ফাইনেন্স এৱাৰনেছ থাকিব জেনেৰেল ইংলিছ ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড কোৱান্টিটিভ এপ্টিটিউড থাকিব টোটেল আপোনালোকৰ 160 কুৱেশ্যন 200 মাৰ্ক 125 মিনিট দিব ঠিক আছে এইখিনি আছিল আপোনালোকে যদিহে আৰু সবিশেষ জানিব বিচাৰিছে তেনেহ'লে এই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব আৰু মই পুনৰবাৰ আপোনালোকৰ যিখিনি নেকি ছাবজেক্ট ৱাইজ আছে আপোনালোকৰ মেইনছৰ কাৰণে জনাই দিছোঁ আপোনালোকক মই আপোনালোকৰ ছাবজেক্ট ৱাইজ আৰু এইখিনি জনাই দিছোঁ শেষৰ ফালে ঠিক আছে আপোনালোকৰ সুবিধা মৰ্মে আপোনালোকে এইখিনি চালে হ'ব জেনেৰেল ফাইনেন্স এৱাৰনেছ এইটো আপোনালোকৰ যিটো মেইনছৰ কাৰণে কৈ আছোঁ প্ৰিলিমছৰ কাৰণেও কৈ আছোঁ ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক আপোনালোকে জেনেৰেল ফাইনেন্স এৱাৰনেছৰ কাৰণে কুৱেশ্যন আপোনালোকৰ 40 থাকিব মাৰ্কছ আপোনালোকৰ 50 থাকিব টাইম আপোনাৰ 20 মিনিট থাকিব জেনেৰেল ইংলিছৰ কাৰণে 40 কুৱেশ্যন 40 মাৰ্ক 35 মিনিটছ দিব ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপ্টিটিউড থাকিব 40 কুৱেশ্যন 60 মাৰ্ক আৰু 35 মিনিটছ থাকিব কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে 40 কুৱেশ্যন 50 মাৰ্ক 35 মিনিটছ থাকিব টোটেল আপোনালোকে জানিছে 160 কুৱেশ্যন 200 মাৰ্কছ 125 মিনিটছ নেক্সট হৈছে আপোনালোকৰ প্ৰিলিমছৰ কাৰণে এতিয়া চাওক আপোনালোকে প্ৰিলিমছৰ কাৰণে ইংলিছ লেংগুৱেজ দিয়া হৈছে 30 আৰু মাৰ্ক হৈ দিয়া হৈছে 30 টাইম দিয়া আছে 20 মিনিট নিউমেৰিকেল এবিলিটিৰ কাৰণে 35 কুৱেশ্যন 35 মাৰ্ক 20 মিনিট ৰিজনিং এবিলিটিৰ কাৰণে 35 কুৱেশ্যন 35 মাৰ্ক 20 মিনিট টোটেল আপোনালোকৰ 100 কুৱেশ্যন 100 মাৰ্ক 60 মিনিট দিয়া হৈছে আপোনালোকে সকলোৱে কিন্তু প্ৰিলিমছটো খুব কম সহজত কমপ্লিট কৰিব পাৰে ঠিক আছে ক্লিয়াৰ কৰি ল'ব পাৰে তাৰপিছত মেইন এক্সামটো আপোনালোকৰ বাবে অকণমান টাফ হ'ব ঠিক আছে আৰু আপোনালোকে যদি মেইনছ বা প্ৰিলিমছৰ কাৰণে পঢ়িব বিচাৰিছে আপোনালোকৰ বাবে বহুত মাধ্যম আছে আপোনালোকৰ অনলাইন মাধ্যমে আপোনালোকে ইউটিউবৰ যোগেদিও আপোনালোকে পঢ়িব পাৰে ঠিক আছে এইখিনি হ'ল আপোনালোকে আপোনালোকৰ যিটো নেকি IBPS ক্লাৰ্কৰ কাৰণে আপোনালোকে যদি এপ্লাই কৰে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে এপ্লাই কৰি ল'ব পাৰে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগন্তুক দিনতো পাই থাকিব ছাবস্ক্ৰাইব যদি কৰিছে তেনেহ'লে আপোনালোকে বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ